কৃপালু বাপ আই সমস্ত সমগ্ৰ বিশ্বৰ সৃষ্টিকৰ্তা প্ৰভু ভগৱন্তক হৃদয় মন্দিৰত বহুৱাই সকলোৱে এক অনাবিল শান্তিৰ উদ্দেশ্যেৰে আমি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অজামিল উপাখ্যান খণ্ডটি পৰিৱেশন কৰি সকলো ভক্ত প্ৰাণ বকুৰ কাষ চপাই নিবলৈ আহ্বান কৰিছোঁ। আশা কৰোঁ সবাৰে হৃদয় পদ্মত অৱস্থিত প্ৰভু ভগৱন্তৰ সৃষ্টিৰে ভকতৰ হৃদয় হাত পেলাব। কৃষ্ণ। মহাপাপী অজামিলে কি পাপ কৰিছিল আৰু অৱশেষত নাৰায়ণ বুলি কৈ এই পাপৰ পৰা কেনেকৈ মুক্তি পাইছিল? গুৰু শুকমুনিয়ে ৰজা পৰীক্ষিতক এই সমস্ত কাহিনী বৰ্ণনা কৰি কৈছিল যে অজামিল পূৰ্বজন্মত সুধমতী নামৰ এজন বিষ্ণুৰ মহাভক্ত শ্ৰেষ্ঠ ব্ৰাহ্মণ আছিল। তেওঁ ভাৰ্যা আছিল মহাশক্তি সুচৰিতা। শাস্ত্ৰত কৈছে অজামিল ব্ৰাহ্মণৰ শুনা যেন কথা, পূৰ্বজন্মে তেহু জীৱ আছিলে যথা, সুধমতী নামে জানা মহাভক্ত দ্বিজ, মহাশক্তি সুচৰিতা তান নিজ ভাৰ্য। হে বাপ আই সমস্ত, এওঁলোক অপুত্ৰক আছিল। সেয়ে দুয়োজনে পুত্ৰ লাভৰ অৰ্থে যুগ যুগ ধৰি মহাকষ্ট ব্ৰত কৰি হৰিক আৰাধনা কৰিছিল। আৰাধনাত সন্তুষ্ট হৈ হৰিয়ে বিপ্ৰক দেখা দিলে আৰু হৰিয়ে বিপ্ৰক এই বুলি সুধিলে যে, হে বিপ্ৰ, কি কাৰণে ইমান কষ্টব্ৰত কৰি মোক আৰাধনা কৰিছা? ইয়াৰ উত্তৰত বিষ্ণুক বিপ্ৰই এই বুলি ক'লে, অপুত্ৰক পুত্ৰ দান দিও নাৰায়ণ, পুত্ৰ দান দিয়া মন কৰিও পূৰণ, তোমাৰ সদৃশ এক গোটি পুত্ৰ কৃপা কৰি হৰি দিয়া এই দান মোক। অৰ্থাৎ ব্ৰাহ্মণে বিষ্ণুক ক'লে যে, হে হৰি, আমি অপুত্ৰ হৈ আছো, গতিকে আমাক পুত্ৰদান দি আমাৰ মনৰ কামনা পূৰ্ণ কৰক। তোমাৰ নিচিনা যাতে এটি পুত্ৰ পাওঁ তাৰ বাবে কৃপা কৰি আমাক এই বৰদান দিয়ক। ব্ৰাহ্মণে হৰিক এই বুলি কোৱাত কৃপাময়ী হৰিয়ে হাঁহি হাঁহি ব্ৰাহ্মণক ক'লে যে, হে ব্ৰাহ্মণ, তোমাৰ মনৰ কামনা পূৰ্ণ কৰিম। মোৰ মৎস্য কুৰ্ম আদি যি 10 অৱতাৰ আছিল, সেই 10 অৱতাৰ অংশে 10জন পুত্ৰ লাভ কৰিবা আৰু মোৰ নিজৰ শক্তি নাৰায়ণ তোমাৰ পুত্ৰ হ'ব। শাস্ত্ৰত কৈছে, হৰি বোলে বিপ্ৰৰ পুৰিব মন কাম, মৎস্য কুৰ্ম আদি মোৰ 10 গোটি নাম, ইহবৰ অংশে তুমি পুত্ৰ কলভিব, মোৰ নিজ শক্তি নাৰায়ণত ৰহিব। বিষ্ণুৱে আৰু ক'লে যে, হে বিপ্ৰ,
মই তোমাৰ পুত্ৰ হ'বলৈ যাওঁতে তামোল স্বৰূপেহে যাম। তাক তুমি দেখিবা। 10 গুটি তামোলৰ ভিতৰত 9টা তামোল ব্ৰাহ্মণনীয়ে খাই পেলাব। তাৰে মাত্ৰ এটি তামোলহে শেষত থাকিব। অৱশেষত সেই তামোলটিক লৈ তুমি ভক্তি সহকাৰে বিষ্ণুক পুজিবা। কিন্তু বিষ্ণুক পুজিবলৈ 9 গোটা তামোল নাপাই তোমাৰ মহা খং উঠিব আৰু সেই খঙতে তোমাৰ ভাৰ্যাক ছন্দসাপ দিবা। তেতিয়া শাস্ত্ৰত কৈছে, তামোল স্বৰূপে যাইব দেখিবা আপুনি, মোক পুজিবে কথয়া ভুঞ্জিবে ব্ৰাহ্মণী। তাৰ একো গুৱা থাকি বেক অৱশেষ বিষ্ণুক পুজিবি তই কৰিয়া বিশেষ। 9 গুটি গুৱা নাপাই উপজিবে ক্ৰোধ, ক্ৰোধ কৰি ভাৰ্যাক যে দিবি ছন্দসাপ। ভগৱান বিষ্ণুৱে ক'লে যে, হে বিপ্ৰ, তোমাৰ যি 9টা তামোল আছিল, সেই 9টা তামোলেই ছদ্ম ধৰি 9জন পুত্ৰ লাভ কৰিবা। অজামিলৰ 9জন পুত্ৰৰ নাম কি কি হ'ব, ভগৱান বিষ্ণুৱে তাক উল্লেখ কৰিলে। সনাতন সতানন্দ নাম ৰাম দাস, হৰি ৰাম চৰণ যে অচ্যুতৰ বাস, লক্ষ্মী কমলাকান্ত একজন পদ্ম, হে নব নামে 9জন যাইবে কৰি ছদ্ম। আৰু অৱশেষত থকা এটি তামোলকে আনি প্ৰভু ঈশ্বৰক অৰ্পণ কৰিবা। তেতিয়াহে তুমি নাৰায়ণ মাধৱক পুত্ৰৰূপে লাভ কৰিবা। শাস্ত্ৰত কৈছে, অৱশেষ গোৱা আনি দিবি ঈশ্বৰক, তেবে পুত্ৰ পাইবি নাৰায়ণ মাধৱক। বিষ্ণুৱে ব্ৰাহ্মণক আৰু ক'লে যে, হে বিপ্ৰ, তুমি গোবধ ব্ৰহ্মবধ কৰি চুৰি ডকাইতি কৰি তোমাৰ বেশ্যা ভাৰ্যাক পোহপালন দিবা। এনে দুৰ্ঘোৰ অপৰাধৰ বাবে তোমাৰ মহাপাপ হ'ব। এই পাপ কৰ্মৰ অৰ্জন কৰাৰ কাৰণে মৃত্যুৰ সময়ত তোমাক যমদূতে ধৰি চামৰ জৰিয়ে আতি আতি বান্ধিব। মৃত্যুৰ যান্ত্ৰণা পাই ভয়তে নাৰায়ণ পুত্ৰক ডাকিবা। তেতিয়া বিষ্ণুৰ দূত 4 পাৰিষদে আহি যমদূতৰ কবলৰ পৰা তোমাক ৰক্ষা কৰিব আৰু এই দুৰ্ঘোৰ আপদৰ পৰা উদ্ধাৰ হৈ তুমি বৈকুণ্ঠলৈ যাত্ৰা কৰিবা। তেতিয়া শাস্ত্ৰত আকৌ কৈছে, গোবধ ব্ৰহ্মবধ পাপ আচৰিবি, চুৰি কৰি ডকা দিয়া বেশ্যা পুজিবি। ধৰি তোক যমদূতে বান্ধিব দৃঢ় কৰি, ডাকিবি পুত্ৰক তই ও নাৰায়ণ স্মৰি। কৃষ্ণৰাম ৰাখিবন্ত তোক আহি 4 পাৰিষদে, বৈকুণ্ঠক যাইবি তই তৰিয়া পদে। হে বাপ আই সমস্ত, ভগৱান বিষ্ণুৰ বৰদানৰ বলত সুধমতী নামৰ ব্ৰাহ্মণজন আকৌ
দ্বিতীয়বাৰ ব্ৰাহ্মণ কুলত জন্ম ল'লেহি। তেওঁ বেদবিদ ব্ৰাহ্মণ আছিল আৰু পূৰ্বৰ পুণ্যৰ বলত বিষ্ণুৰ মহাভক্ত হ'ল। নীতি আৰু ৰতি এওঁ দুগৰাকী ভাৰ্যা বিয়া কৰাইছিল। এয়া অজামিলৰ পূৰ্বৰ দ্বিতীয় জন্ম। শাস্ত্ৰত কৈছে, বেদ বিদ বিপত্ৰক পূৰ্বত আছিলা, নীতি ৰতি দুই ভাৰ্যা বিবাহ কৰিলা। কৃষ্ণ নাম। হে বাপ আয়ুসমস্ত, নীতি নামৰ তিৰোতাগৰাকী আছিল পবিত্ৰতা, নীতিপৰায়ণা আৰু সুচৰিতা। আনহাতে ৰতি নামৰ তিৰোতাগৰাকী আছিল ৰচকী আৰু অতি খঙুৰী। তাই যিকোনো প্ৰকাৰে স্বামীক নিজৰ ফলীয়া কৰিবলৈ গৈ সতিনীয়েকক মিছাতে কিছুমান কথাত অশান্তি দি নিজকে বহুত আনন্দ পাইছে। এদিনাখন বেদ বিপ্ৰৰ শিষ্যসকলে 10টি তামোল পাণ আনি নীতি নামৰ তিৰোতাগৰাকীৰ হাতত অৰ্পণ কৰিলে। স্বামীৰ আগত দোষ দিবৰ কাৰণে নীতি নামৰ তিৰোতাগৰাকীয়ে সামৰি থোৱা 10টি তামোল পাণৰ ভিতৰত 9টি তামোল পাণ ৰতি নামৰ তিৰোতাগৰাকীয়ে লুকুৱাই থলে। ব্ৰাহ্মণে পুৱাতে উঠি স্নান কৰি শুদ্ধ চিত্তে কৃষ্ণক পুজিবৰ কাৰণে পূজাৰ সকলো নৈবেদ্য একে ঠাইত সংগ্ৰহ কৰিলে। তেতিয়া শাস্ত্ৰত কৈছে, প্ৰভাতে উঠিয়া বিপ্ৰ শুদ্ধ ভাৱ ভৈলা, কৃষ্ণৰ পূজাৰ বস্তু একথা নকৈলা। পূজাৰ সময় হোৱাত তামোল পাণ লাগে বুলি কোৱাত নীতি নামৰ তিৰোতাগৰাকীয়ে সামৰি থোৱা ঠাইত হঠাৎ দেখিলে যে 10টি তামোল পাণৰ ভিতৰত কেৱল মাত্ৰ এটিহে তামোল পাণ আছে। নীতি নামৰ তিৰোতাগৰাকীৰ মুখৰ পৰা এনে কথা শুনি ব্ৰাহ্মণৰ প্ৰচণ্ড খং উঠিল আৰু কঠোৰ বাক্যৰে এই বুলি ক'লে যে, হে ৰাম, শুনিয়া ব্ৰাহ্মণে পাছে বুলিলে কৌঠি, কৃষ্ণৰ পূজাৰ গোৱা কি কৈলি পাপিষ্ঠি। অৰ্থাৎ ব্ৰাহ্মণে খং উঠি নীতি নামৰ ভাৰ্যাগৰাকীক এই বুলি ক'লে যে, হেৰি পাপিষ্ঠিনী, প্ৰভু কৃষ্ণক পূজা কৰিবলৈ থোৱা গোৱা তুমি কি কৰিলা? এই বুলি ব্ৰাহ্মণে নীতি নামৰ ভাৰ্যাগৰাকীক গালি পৰাত ৰতি নামৰ ভাৰ্যাগৰাকীয়ে মনত খুব আনন্দ পালে আৰু লগতে বহুতো সঁচা মিছা কথা কৈ তাই বিৰুদ্ধে স্বামীক গোচৰ দিলে। অৱশেষত পতিয়ন গৈ ব্ৰাহ্মণে নীতি নামৰ ভাৰ্যাগৰাকীৰ ওপৰত খং উঠি এই বুলি শাপ দিলে যে, শুনিয়া মুনিৰ অতি ক্ৰোধ গইলা জ্বলি, স্থিৰ অধমস্তি সুয়োগ চাণ্ডালী। অৰ্থাৎ ব্ৰাহ্মণে খঙত জ্বলি পকি উঠিল আৰু নীতি ভাৰ্যাক শাপ দি ক'লে যে, হেৰি পাপিষ্ঠিনী, তিৰোতাৰ ভিতৰত তুমি আটাইতকৈ অধৰ্মী তিৰোতা। তুমি চাণ্ডালিনী ৰূপত জন্ম হবাগৈ। স্বামীৰ অভিশাপ শুনি ব্ৰাহ্মণনীয়ে এই বুলি উত্তৰ দিলে যে, শুনি ব্ৰাহ্মণীৰ অতি জ্বলি গইলা মৰ্ম, মুহুৰ আশ্ৰয় যদি পতিব্ৰতা ধৰ্ম, নিৰ্দোষিত শান্তিময়ী বোলো হৰি হৰি, মুহুৰ হৈ বাহা তুমি
পতি নিষ্ট কৰি এতেকেহে শুনিতিয়ে আম্বৰী বেচা ভৈলা কৃষ্ণৰ পূজা গোৱা নাৰায়ণে ভৈলা। অৰ্থাৎ স্বামীৰ হৃদয় বিদাৰক অভিশাপৰ কথা শুনি সুনীতিৰ হৃদয়খন জ্বলি গ'ল আৰু স্বামীৰ মুখলৈ চাই চাই সুনীতিয়ে এই বুলি ক'বলৈ ধৰিলে যে, হে স্বামী, মোৰ যদি পতিব্ৰতা ধৰ্ম আছে, মই নিৰ্দোষী শান্তি যদি হওঁ, হে হৰি, হে স্বামী, মই তোমাৰ অভিশাপত য'তেই জন্ম হওক লাগে ততেই তুমি মোৰ স্বামী হৈ থাকিবা। এতেকে সুনীতিয়ে আহি পিছৰ জন্মত আম্বৰী নামৰে এগৰাকী বেশ্যা হৈ জন্ম হ'লহি আৰু পতিব্ৰতা সুনীতিৰ বাক্যমতে বেদবিপ্ৰ বামুণজন আহি অজামিল হ'লহি। অৱশেষত ভগৱন্ত কৃষ্ণক পূজা কৰা তামোলটোৱেই নাৰায়ণ হ'লহি, যিটো অজামিলৰ একমাত্ৰ সৰু পুত্ৰ আছিল। হে পাপ আই সমস্ত, এয়া অজামিলৰ তৃতীয় জন্ম। ইয়াৰ পিছত ব্ৰাহ্মণৰ শাপত তেওঁৰ ভাৰ্যা সুনীতিয়ে আহি অজামিলক মোহিত কৰা বেশ্যাগৰাকী হ'লহি আৰু বেদবিপ্ৰ বামুণজন আহি অজামিল হ'লহি। বাপ আই সমস্ত, এইজন অজামিল কিন্তু পূৰ্বতে অৰ্থাৎ প্ৰথম অৱস্থাত বিষ্ণুৰ একান্ত ভক্ত আছিল। সৎকৰ্মশীল ধৰ্মপৰায়ণ প্ৰাণী হিতকাৰী পিতৃ-মাতৃৰ একান্ত সেৱক বেদশাস্ত্ৰত পাৰ্গত থকা এজন পুৰুষ আছিল। এদিনাখন তেওঁৰ পিতৃয়ে যজ্ঞ কৰি হৰিক পুজিবৰ কাৰণে পুষ্প ফল সংগ্ৰহ কৰি আনিবলৈ অৰণ্যলৈ যাবলৈ কোৱাত অজামিলে পিতৃৰ বাক্য শিৰত লৈ অৰণ্যলৈ গৈ পূজাৰ সম্ভাৰ সংগ্ৰহ কৰি ঘৰলৈ উভতি আহোঁতে ৰাস্তাত এটা মনোমোহা বেশ্যা মন্দিৰ দেখা পালে। চকু মেলি চাই অজামিলে দেখা পালে যে মধ্যপ্ৰায়ী বেশ্যা এগৰাকী কেইজনমান সুৰামত্ত পুৰুষৰ সৈতে ৰংমনেৰে কামক্ৰিয়া কৰি আছে। পুৰুষ কেইজনে বেশ্যাগৰাকী হাতেৰে সাৱটি মুখত চুম্বন দিয়ে, আকৌ বেশ্যাগৰাকীয়েও পুৰুষকেইজনক হাতেৰে সাৱটি লৈ মুখত চুম্বন দি কামক্ৰিয়া কৰাৰ দৃশ্য দেখা পালে। লগে লগে ভগৱন্তৰ পৰম বৈষ্ণৱ অজামিলৰ মন বেশ্যাৰ মায়াই মোহিত কৰিলে। তেনে এজন পৰম বৈষ্ণৱ অজামিলে হৰিৰ নাম পাহৰি চঞ্চলমতী হৈ পৰিল আৰু বেশ্যাগৰাকীক পাবৰ বাবে তেওঁৰ মন ব্যাকুল হৈ পৰিল। জাতি কুল ক্ৰিয়া আদি সকলো ত্যাগ কৰি তেওঁ বেশ্যাৰ লগত দিন অতিবাহিত কৰিব ধৰিলে। ধৰ্ম কৰ্ম আচাৰ ৰীতি নীতি আদি সকলো পাহৰি অজামিলে বেশ্যাৰ লগত সংগ সুখ ভোগ কৰি থাকিল। বৃদ্ধ পিতৃ মাতৃ ত্যাগ কৰি বেশ্যাৰ অপবিত্ৰ মল মূত্ৰস্বৰূপ অন্নকে খাই বেশ্যাগৰাকীক পালন পোষণ দিবৰ বাবে নানা ধৰণৰ কুকৰ্মত অজামিল লিপ্ত হ'ল। বেশ্যা নাৰীৰ সংগ সুখত লিপ্ত হোৱাত অজামিল 10জন পুত্ৰৰ পিতৃ হ'ল। কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণে ৰাখিলে। অজামিলৰ বেশ্যাৰ পৰিয়ালটিৰ সদস্য সংখ্যা সৰহ হোৱাত পৰিয়ালটোক পোহপাল দিয়াত অজামিল অসমৰ্থ হ'লেই বেশ্যাগৰাকীয়ে অজামিলক নানা ধৰণৰ গালি শপনি পাৰি থকা সৰকা কৰে। এইদৰে বেশ্যাগৰাকীৰ গালি শপনিৰ পৰা হাত সাৰিবৰ বাবে অজামিলে অধৰ্ম কামত হাত দিবলৈ ধৰিলে। তেতিয়া শাস্ত্ৰত আকৌ কৈছে যে, কেলৈ যোৱা পাখামিছা মাতে অহংকাৰী, চুৰি কৰি দেই ডকা মনুষ্যক মাৰি। স্ত্ৰীবধ ব্ৰহ্মবধ একোৱে নচাৱে, তাইক মাত্ৰ পোষে আনি যত বিত্ত পাৱে। জাতিত ব্ৰাহ্মণ হিতু কৰ্মত চাণ্ডাল,
এ ভাজা পুত্ৰ পোষন্তে নেক গৈল কাল। কৃষ্ণ। অৰ্থাৎ অজামিল যোৱা পাহাৰ খেলত নামি পৰিল, মিছলীয়া হ'ল, অহংকাৰী হ'ল, চুৰি ডকাইতিত লিপ্ত হ'ল। স্ত্ৰীবধ, ব্ৰহ্মবধ আদি সকলো অধৰ্ম কামত নামি পৰিল। যাকে তাকে মাৰি কাটি য'ত যি পাই সেইবোৰ আনি বেশ্যাৰ পৰিয়ালটোক ভৰণ পোষণ কৰিবলৈ ধৰিলে। এনেকৈ অধৰ্ম কৰ্মবিলাক কৰি কৰি ভাৰ্যাপুত্ৰক ভৰণ পোষণ কৰি থাকোঁতেই অজামিলৰ অনেক কাল গ'ল। বৃদ্ধ অৱস্থাতো অজামিলৰ উপলব্ধি নহ'ল যে মই এইদৰে অধৰ্ম কৰ্ম কৰি থাকিলে মোৰ মহাপাপ হ'ব আৰু এই মহাপাপৰ ফলত মই যমপুৰীলৈ গৈ নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব। বৃদ্ধ অৱস্থাত আগৰ দৰে পুত্ৰ ভাৰ্যা পুহিবলৈ গাত শক্তি বল নাইকিয়া হ'ল। মাত্ৰ ঘৰতে থাকি প্ৰাণতকৈ অধিক স্নেহৰ সৰু পুত্ৰ নাৰায়ণক উমলাই দিন অতিবাহিত কৰি থাকোঁতেই অজামিলৰ মৃত্যুৰ সময় আহিল। তেতিয়া শাস্ত্ৰত আকৌ কৈছে, ভৈল আহি বিপ্ৰৰম ৰণসনিহিত, তিনি গোটা যমদূত আগে উপস্থিত। অৰ্থাৎ তিনিটা যমদূতৰ ভয়ংকৰ মূৰ্তি দেখি অজামিল ভয়তে শোৱাধাৰী পাতিতে মলমূত্ৰ ত্যাগ কৰিলে। তিনিটা যমদূতে তিনিডাল জৰী আৰু তিনিটা গদা হাতে ধৰি আছে। অৱশেষত উপায়হীন হৈ অজামিলে কৈক গৈলা মোৰ নাৰায়ণ বুলি পুত্ৰক মাতিবলৈ ধৰিলে। নাৰায়ণ বুলি সৰু পুত্ৰক মতাৰ অৱস্থাত যমদূতে ব্ৰাহ্মণক ধৰি হৃদয়ৰ পৰা জীৱ আজুৰি আনি 5 হাত কৰি বান্ধিলে আৰু গলত চামৰ জৰি লগাই নৰকত পেলাবৰ বাবে টানি নিবলৈ ধৰোতেই অচেতন অৱস্থাত মহা কষ্ট পাই আৰ্তৰাৱে আহা নাৰায়ণ বুলি সৰু পুত্ৰক আকৌ মাতিবলৈ ধৰিলে। অজামিলৰ মুখত প্ৰভু কৃষ্ণৰ কীৰ্তন শুনিবলৈ পাই জগতত ভ্ৰমি ফুৰা বিষ্ণুদূত 4জন আহি তৎক্ষণাৎ অজামিলৰ ওচৰ পালেহি। যমদূতে অজামিলক হাতে গলে ভৰিয়ে বন্ধা ৰছীবিলাক চক্কেৰে কাটি বিষ্ণুদূতে অজামিলক যমদূতৰ কবলৰ পৰা মুক্ত কৰিলে। তেতিয়া শাস্ত্ৰত কৈছে, চক্ৰে কাটি লন্ত বান্ধ হাতৰ পামৰ, যমৰ দূতৰ হাত এৰাই অজামিল। পুনৰূপী সেই শৰীৰতে প্ৰৱেশিল। প্ৰভু ঈশ্বৰ কৃষ্ণৰ গুণলীলা চৰিত্ৰ থকা মহাশাস্ত্ৰ ভাগৱত ব্যাখ্যা শুনি জীৱন সামফল কৰি থকা হে বাপ আই সমস্ত। অজামিল উপাখ্যান্তি আমি অভাজনে সংক্ষেপে যি ব্যাখ্যা দাঙি ধৰিলোঁ, সেই অজামিল, যমদূত, চামৰ জৰি, বেশ্যানাৰী এইবিলাক সংসাৰৰ ক'তোৱে পোৱা নাযায়। ই আচলতে আমাৰ দেহ মাৰ্গতহে দেখুৱাইছে। অজামিল, ইয়াৰ অৰ্থ হ'ল অজমানে যাৰ জন্ম নাই, মৃত্যু নাই। অজামিলৰ অৰ্থই পৰমেশ্বৰ পৰমাত্মাকহে বুজাইছে। এইজন পৰমাত্মা পৰমেশ্বৰৰ লগত যাৰ মিল নাই, অৰ্থাৎ ঈশ্বৰৰ বিমুখ, তাকেই অজামিল বুজাইছে। বেশ্যা হ'ল, ইয়াৰ অৰ্থ হ'ল নতিনী তিৰোতা। আমাৰ মনটোক এগৰাকী বেশ্যা তিৰোতাৰ লগত অৰ্থ প্ৰকাশ কৰিছে। ভাল বেয়া বিচাৰ নকৰাকৈ মনটোৱে নকৰিবলগীয়া কৰ্মত লিপ্ত কৰাই জীৱক যমৰ যাতনা ভুঞ্জাই থাকে, সেয়ে বেশ্যা। যমদূত, অজামিলক নৰকলৈ নিবলৈ অহা যমদূত 3জনৰ অৰ্থ হ'ল ক্ৰোধ আৰু অহংকাৰ। আৰু যমদূতে অজামিলক হাতে গলে বন্ধা জৰিকেইডাল হ'ল লোভ আৰু মোহ। তেতিয়া শাস্ত্ৰত কৈছে,
ক্ৰোধ অহংকাৰ দুই এজমৰ কিংকৰ হৈ। সময়ৰ বেলা আহি ধৰি আগে পাশে দুই পাশে ভয়ংকৰ দোল দে। লোভ মোহ দুই গাছি জৰি। জমদূতে জমপুৰীলৈ নিওঁতে যিকেইডাল চাবুকে জীৱক মাৰি কোবাই লৈ যায়, সেয়া হ'ল নিন্দা আৰু অহংকাৰ। জমপুৰীলৈ যাওঁতে ওপৰৰ প্ৰচণ্ড সূৰ্যতাপে জীৱৰ শৰীৰ পৰিদেশি মাৰে। সেই সূৰ্যতাপ হ'ল গৰ্ব আৰু তৰ্ক। শাস্ত্ৰত পুনৰ কৈছে, নিন্দা অহংকাৰ দুই দুগুটা চাবুকলৈ মাৰি নিবে প্ৰাণান্তিক কৰি। গৰ্ব তৰ্ক দুই গোটা অগ্নি সূৰ্য তাপ হৈয়া। শৰীৰ কণেই তাৰ পুৰি। গতিকে হে বাপ আই সমস্ত, আমি যদি অজামিলৰ দৰে বেশ্যাৰূপী মনৰ বশৱৰ্তী হৈ পিতৃ মাতৃ ভাৰ্যাপুত্ৰ এৰি নিজৰ ইন্দ্ৰিয়ৰ তৃপ্তিত ব্যস্ত থাকি হৰিবিমুখ হৈ থাকিলে আমাকো মৃত্যুৰ সময়ত যমদূতে নিবলৈ আহিব। ক্ৰোধ আৰু অহংকাৰ যাৰ শৰীৰত সৰ্বদাই থাকে, এই পৃথিৱীত সেইসকলেই যমদূত। ক্ৰোধ অহংকাৰ থকা যমদূতৰূপী লোকৰ সংগ ত্যাগ কৰি অজামিলক ৰক্ষা কৰা বিষ্ণুদূত চাৰিজনৰ সংগ আমি সদায় ল'ব লাগিব। তেতিয়াহে আমি সকলোৱে যমদূতৰ কবলৰ পৰা ৰক্ষা পৰিম, অৰ্থাৎ পৃথিৱীত শান্তিৰে বসবাস কৰিব পাৰিম। সত্য শৌচ ক্ষমা দয়াই হ'ল বিষ্ণুদূত। কাল মায়া মহিমা কেতিয়া আহিব কোনেও তৰ্কিব নোৱাৰে। কালে অতি অঘটন ঘটাব পাৰে আৰু মায়াই মহাচলন কৰিব পাৰে, সন্তজনকো লতিঘটি কৰিব পাৰে। কাল আৰু মায়া হ'ল বিষ্ণুৰ বিভূতি। বিষ্ণুৱে ক'ত কেতিয়া আৰু কি কৰিব কোনেও নাজানে, কাৰণ জগতখন তেওঁৰ কাৰ্যকাৰণৰ ক্ষেত্ৰ। জীৱবোৰ হ'ল তেওঁৰ কাৰ্যকাৰণৰ নিমিত্ত মাত্ৰ। কৃষ্ণ 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 ৰাম।